নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ফেচবুক পেজ হিমাশ্ৰী গগৈলৈ। বিয়া কওঁতে লাহেকৈ বিয়াৰ দিন চাপিছেহি আৰু বেছি দিন নাই আৰু সেয়েহে বজাৰ কৰিবলৈ বুলি আহিলোঁ গোলাঘাটলৈ আৰু কাপোৰৰ বজাৰ কৰিবলগীয়া আছে আৰু বহুত কিবাকিবি বজাৰ আছে। প্ৰথমে সেয়েহে কাপোৰৰ দোকানতে সোমাইছোঁ, মান ধৰা বস্তু অলপ কাপোৰ কানি কিনো, তাৰপিছত মোৰো কাপোৰ ল'বলগীয়া আছে। এইফালে আমাৰ আকৌ ভিনদেউ দেখিছে ন, এয়া মোৰ তগৰী আপা, মোৰ আপাৰ জোঁৱায়েক স্বপ্না বা বুলি কৈ থাকোঁ যে সেই স্বপ্না বাৰ হাজবেণ্ড হয়। তাৰপিছত এইফালে আকৌ আমাৰ ভণ্টিয়ে কাপোৰ চাই আছে, তাই মানে একদম কাপোৰযোৰ পচন্দ হৈছে, টচ কাপোৰ সেইযোৰ লৈছে, তাৰপৰা কিবাকিবি লৈছে আৰু কাপোৰ। এইফালে আকৌ আমাৰ টিকলি আহিলে নহয়, দেখিছে নাই? এইবোৰ হেনো বোলে কাপোৰ ল'ব বোলে। মোক কাপোৰ কেলৈ ল'বা বোলে, বিয়া আকৌ বোলে তোমাৰ বোলে, সেইকাৰণে কাপোৰ ল'ম বুলি কৈছে। তাৰপিছত মোক কি কাপোৰ ল'বা বোলে, জিন্সৰ পেণ্ট পিন্ধিম বোলে, বা বুলি একদম হাফ জিন্স এটাই লৈছে আকৌ দেই, হাফ জিন্স একদম টপ লৈ ৰেডি তেওঁ একদম বিয়াত পিন্ধিবলৈ। তাৰপৰা কাপোৰ কানি কিনি হ'ল আৰু কিনি হোৱাৰ পিছত আমি আহিলোঁ বাচন বৰ্তনৰ দোকান এখনলৈ। তাতে এইবোৰ কাঁহৰ শৰাই, তাৰপিছত আকৌ বটা কিবাকিবি যিখিনি কইনাই লগত লৈ যায় আৰু সেই বস্তুখিনি কিনিবলৈকে আহিছোঁ সৰু সুৰাকৈ। তাৰপৰা আকৌ বস্তু কিনি থাকোঁতে এইফালে আকৌ পেটৰ পোৱালি একদম কলমলাই আছে নহয়, খাওঁ খাওঁ কৰি আছে। সেয়েহে ভাতৰ থালিকৈ এখন অৰ্ডাৰ দিলোঁ, মানে গোটেই সোপাই খাবলৈ আৰু মানে আমি নিৰামিষ খাইছোঁ। তাৰপিছত আকৌ এইফালে বাহঁতে গাহৰি খালে। আকৌ টাউনত এইফালে আকৌ আপাৰ ল'ৰাকেইটাকো লগ পালোঁ, দেখিছে নহয়।